নমস্কাৰ বন্ধুসকল, ৰাতিপুৱাই গা পাটো ধুই ওলাইছোঁ পূজা চাবলৈ যাম বুলি। ফাৰ্ষ্টতে নিমালী বাহঁতৰ ঘৰত আহিলোঁ। সিহঁতৰ ঘৰত পাই খুৰীয়ে ৰুটি চাহ বনাইছিল, তাকে খাব আহিলোঁ। সোনকালে যিহেতু ঘৰত ভাত বনোৱা নহ'ল, সেইবাবে তাতে চাহ ৰুটি খাই গাড়ীও পালেহি, আমি ওলাই দিলোঁ। আহি ঘাট পালোহি। আমি তিনিওটা আহিছোঁ, নিমালী বাৰ লগৰ এজনী আৰু মই। আহি টিকেটটো কাটি লৈ ফেৰীত উঠি ল'লোঁ। আমাৰ ফেৰী 9:30 যাব। যাবলৈ ইমান মন নাছিল, কাৰণবোৰতো আপোনালোকে জানেই। তথাপিও ওলাইছোঁ। বহুত দিনৰ আশা এটা আছিল পূজা চোৱাৰ। মই ভাবোঁ জীয়াই থকা কেইদিন ভালদৰে ফুৰি মেলি এনজয় কৰি থাকিব লাগে। কোনদিনা কাৰ কি হয় কি ঠিক। ফেৰীৰ পৰা নামি টেম্পু এখনতে আহি নিমালী বাৰ ৰুমত পালোহি। পাই তাতে অলপ টাইম ৰ'লোঁ। ভৰি হাত মুখবোৰ ধুই ল'লোঁ। ধুই লৈ বেছি টাইম ৰৈ নাথাকিলোঁ। ৰুমৰ পৰা ওলাই দিলোঁ। জীৱনত আজি ফাৰ্ষ্ট টাইম দুৰ্গা পূজা চাম। বাৰু এতিয়া গাড়ীলৈ ৰৈ আছোঁ টাউনলৈ যাবলৈ। গাড়ীও আহিল, আমি উঠি ল'লোঁ। নিৰ্মালী বাই এইখন কলেজতে পঢ়ে, চবেই চিনি পায়, বাহনা কলেজ। বাৰু আহি টাউনত পালোহি। নেক্সট পাৰ্ট এটা আহি আছে। 1 মিনিটৰ ভিতৰতো সকলো দেখুৱাব নোৱাৰি ন। নেক্সট পাৰ্টটো জল্দি চাই ল'ব, মজা হ'ব।